আৰু তেওঁলোকে যিবিলাকৰ নন ট্ৰাইবেলবিলাকক ভোটাৰ লিষ্টৰ পৰা তেওঁলোকৰ বহাস্ক কৰিব লাগে সকলো কথা তেওঁলোকৰ অপপ্ৰচাৰ মনসজা কথা সংবিধানৰ বাহিৰে তেওঁ কৈ আছে সেই গোটেইখিনি মানুহে গম পাইছে বুজি পাইছে কাৰ্বি আংলং এতিয়া স্থায়ী শান্তি হৈছে কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে আমি থাকি যে কাৰ্বি আংলঙত এটা নতুন পৰিৱৰ্তনত দেখা পাইছে সেইকাৰণে ইয়াত বেপাৰীবিলাক এটা লাহে লাহে উন্নতি পথত আহি আছে তাৰ কাৰণে তেওঁলোকে আজি APSSC দলৰ পৰা তেওঁলোকক ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰা হৈছে 2 নম্বৰ কাৰ্যসূচীটো আছে যুৱ মৰ্চা জিলা যুৱ মৰ্চাই এইটো ইয়াৰ আয়োজন কৰা হৈছে প্ৰটেষ্ট কাৰ্যসূচী যোৱা 30 তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ গোলাঘাট যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় ভ্ৰমণ কৰা সময় সেই ভ্ৰমণ কৰা কাৰ্যসূচী যে কংগ্ৰেছ কেইজনমান ব্যক্তি 15-20 জনমান ব্যক্তিয়ে তেওঁলোকে প্ৰটেষ্ট কৰিছে আৰু চিফ মিনিষ্টাৰ গৈ থাকোঁতে তেওঁলোকে বটল বিলাইছে গতিকে একো কাৰণ নোহোৱাকৈ এইটো বটল বিলাৰ কাৰণে আমি তীব্ৰ নিন্দা কৰিছোঁ যিটো তেওঁলোকে যিটো এইটো বিলাইছে কংগ্ৰেছৰ কৰ্মীবিলাকে সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাই জিলাত তেখেতসকলে এইটো অৰ্গেনাইজ কৰাইছে আজি আমি এইটো প্ৰটেষ্টৰ কাৰ্যসূচী কৰা হৈছে আমিও যোগদান কৰিছোঁ এনেধৰণৰ কাৰ্যসূচী এনেধৰণৰ যাতে বেয়া সেই কাৰ্যসূচীবিলাক যাতে নহয় কংগ্ৰেছে সেইবিলাক যাতে সেই নীতিবিলাক গ্ৰহণ কৰিব নালাগে বুলি আমি প্ৰটেষ্ট কৰিছোঁ আমি ভাৰত আৰু অসম আৰু কাৰ্বি আংলঙত আমি ডেভেলপমেণ্টৰ কামবিলাকক সকলো দিশতে আপোনালোকে আগবাঢ়ি গৈ আছে আপোনালোকে দেখা পাইছে দুখীয়া দৰিদ্ৰ হেমাৰেখা পৰিয়ালবিলাকক আঁচনিবিলাকৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ টীম কাৰ্বি আংলঙে যিবিলাকৰ ৰাইজৰ উপহাৰ দিছে সেই উপহাৰ দিয়াবিলাকৰ মানুহে গম পাইছে তাৰ কাৰণে ৰাইজে আমাক আশীৰ্বাদ দি আছে আৰু সহায়িতা কৰিছে গতিকে সেই প্ৰটেষ্ট কাৰ্যসূচীও সমান্তৰাল হিচাপে আমি একেলগে কৰিছোঁ কংগ্ৰেছ